বন্ধুসকল নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি আমি পানীখাইটিৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আমি আজি উৰিষ্যাৰ অভিমুখে ৰাওনা হৈছোঁ। এয়া পানীখাইটিৰ ওচৰৰ যিটো ৰেল গেট হয়, এই ৰেল গেটৰ ওচৰতে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন আমি কলকাতালৈ কেনেকৈ যাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিছু সময়ৰ বাবে ৰেল গেটটো পেলাই দিয়া হ'ল আৰু আমি এনেকৈয়ে কিছু সময় ৰখিব লগা হ'ল সকলোৱে। আৰু এয়া চাওক পৰিৱেশটো, আৰু বহু সময় গাড়ীত অহাৰ পিছত এনেকৈ অলপ সময় ৰখিব পাই খুব ভালেই লাগিল। আহক আমি আৰু অকণমান আগুৱাই যাওঁ। এয়া আহি আমি গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে আমি সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। আৰু এয়া আহাৰ গ্ৰহণ কৰা কিছু মুহূৰ্ত আমি GIZ-ৰ ফালৰ পৰা মীন পালনৰ সম্পৰ্কে কিছু কথা জানিবলৈ আহিলোঁ। এয়া আমাৰ ভাত দুপৰীয়া আহাৰ সুন্দৰকৈ দিয়া হৈছে। এতিয়া আমি গুৱাহাটী এয়াৰপৰ্ট পালোহি আৰু টিকেট সম্পূৰ্ণ লোৱা হৈছে। এয়া আমি গুৱাহাটী এয়াৰপৰ্টত উঠা কিছু মুহূৰ্ত আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এতিয়া আমি সকলোৱে হাতে হাতে বেগ লৈ যাব লাগিব আৰু এনেকৈয়ে ৱেটিং কৰে যাত্ৰীসকলে। নিৰ্দিষ্ট জেগালৈ সকলোৱে যাবৰ কাৰণে কিছু সময়ৰ কাৰণে ৱেটিং কৰিব লাগে আৰু এনেকৈয়ে সকলোৱে বহি থাকে। ইতিমধ্যে আমাৰ ফ্লাইটখনৰ সময় হৈ গৈছে আৰু সকলোৱে আমি হাতে হাতে বেগসমূহ লৈ আমি উৰিষ্যাৰ অভিমুখে ৰাওনা হ'ব বিচাৰিছোঁ। এয়া সকলোৱে হাতে হাতে বেগ ল'লোঁ আৰু শাৰী পাতি লাইন হ'বলৈ চেষ্টা কৰিলোঁ। এতিয়া আমাক ইণ্ডিগো ফ্লাইটৰ যি বাছ সেৱা, আৰু এতিয়া আমি বাছত উঠিম সকলোৱে। এইখনেই হৈছে আমাৰ বাছ। ফাইনেলি আমি এতিয়া বাছৰ পৰা নামি ইণ্ডিগো ফ্লাইটৰ অভিমুখে যাবলৈ বিচাৰিছোঁ আৰু সকলোৱে এনেকৈ শাৰী শাৰীকৈ আৰু এবাৰ পুনৰ লাইন পাতিছোঁ। আৰু চাওকচোন কি সুন্দৰকৈ মানুহবিলাকে যাত্ৰীবিলাকে আগবাঢ়ি গৈছে আৰু মই কিছু মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে ইণ্ডিগো ফ্লাইটৰ চকা আৰু এয়া হৈছে ইঞ্জিন। সকলোৱে চাবলৈ হয়তো মন যায় ওচৰৰ পৰা। ময়ো মেচিন ইঞ্জিন এইবিলাক বহুতেই ভাল পাওঁ, গতিকে কিছু দেখুৱালোঁ। আৰু এতিয়া বলকচোন আগুৱাই যাওঁ। বৰ্তমান আমি ইণ্ডিগো ফ্লাইটত উঠিলোঁ। এতিয়া কলকাতা যাম। টিকেট হৈ গ'ল, পূৰা চেকিং আউট বঢ়িয়া হৈ গ'ল। এতিয়া আমি ছিটত বহিছোঁ। মোৰ ছিট নাম্বাৰ হৈছে 15A আৰু গতিকে অলপ কলকাতাত দেখুৱাম আৰু কলকাতা এয়াৰপৰ্ট কেনেকুৱা। এতিয়া গাড়ী উৰাব, সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ ফ্লাইটৰ ভিতৰতে দুই এটা ফটো উঠিলোঁ আৰু আপোনালোককো দেখুৱালোঁ এটা মুহূৰ্ত। আৰু এতিয়া আমাৰ গাড়ীখন উৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈছে। আপোনালোকে যে বেঙুনীয়া ৰঙৰ যিসমূহ লাইট দেখিছে, এই লাইটকেইটাৰ মাজত যিটো তেওঁলোকে গাড়ীখন টাৰ্ণিং লৈ আৰু এটা ৰাউণ্ড যাব আৰু সেই ৰাউণ্ডটোৰ পৰা ফ্লাইটখনে সম্পূৰ্ণ উৰিবলৈ চেষ্টা কৰিব আৰু তাৰ পৰা পিক আপ লৈ সম্পূৰ্ণ ফ্লাইটখন ৰানৱে মাজেৰে উৰিবলৈ বিচাৰিম। এতিয়া বলকচোন এয়া আমি মুহূৰ্তসমূহ প্ৰত্যক্ষ কৰোঁ সকলোৱে মিলিজুলি। আহক। মই এই ভিডিঅ'টোত যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি কিছু ৰৈ গৈছে যদি এই ভিডিঅ'টোত আপোনালোকক ৰানৱেৰ মুহূৰ্তসমূহ কিছু দেখুৱাবলৈ ৰৈ গৈছে, তাৰ কাৰণে আপোনালোকে মাফ কৰি দিব, কাৰণ সকলো মুহূৰ্ত দেখুৱাবলৈ পৰা নাযায়। গতিকে তাৰ কাৰণে আপোনালোকৰ ওচৰত মাফ বিচাৰিছোঁ। এয়া ৰানৱে সম্পূৰ্ণ মাজত আহি পালোঁ আৰু ফ্লাইটখনে সম্পূৰ্ণ পিক আপ লৈছে। খন্তেক সময়ৰ ভিতৰতে আমি সম্পূৰ্ণ কাষৰ ওপৰলৈ উৰা মাৰিম। এয়া দেখিছে সম্পূৰ্ণ পিক আপত যাই আছে। উৰিবলৈ আৰম্ভ কৰিছে। এতিয়া
ফ্লাইটখনে সম্পূৰ্ণ ওপৰত উঠাই দিলে আৰু মোৰ ভাগ্য ইমানেই ভাল যে মই খিৰিকীৰ যিটো ছিট সেই ছিটটোতে মই পালোঁ আৰু মই ঘৰৰ পৰা আহোঁতেই মই কামনা কৰিছিলোঁ যে এই ছিটটো মোৰ বাবে যাতে সুৰক্ষিত হৈ থাকে আৰু সেইমতেই আপোনালোকক দেখুৱাবও পাৰিছোঁ। ছিটৰ কাষত সুন্দৰ এখন খিৰিকী আৰু ইঞ্জিন আৰু ইঞ্জিনৰ পাখি, ফ্লাইটৰ যি পাখি থাকে এই পাখিসমূহ সেইখনকো আপোনালোকক সুন্দৰকৈ দেখুৱাব পাৰিছোঁ। একদম সম্পূৰ্ণ ইঞ্জিনৰ ওপৰতে বহি আছোঁ বুলি ক'লেও ভুল নহয় আৰু আকাশৰ পৰা এনেকুৱা এতিয়া আমি গুৱাহাটী বিমানবন্দৰৰ পৰা কলকাতালৈ আহি পালোঁ আৰু ৰাতি হোৱাৰ বাবে আমি কলকাতাখনৰ যিটো বিমানবন্দৰ দেখুৱাব ভালদৰে পৰা নাই আৰু ওপৰৰ পৰা কলকাতাখন এনেকুৱাকৈ দেখিবলৈ পোৱা যায়। এয়া হৈছে কলকাতা। আৰু আমি কিছুদিনৰ পাছত আকৌ কলকাতালৈ যাম আৰু কলকাতাখনকো দেখুৱাবলৈ মই চেষ্টা কৰিম। ফাইনেলি আমি এতিয়া কলকাতাত আমাৰ ইণ্ডিগো বিমানখনে লেণ্ড কৰিছে। এয়া কলকাতাৰ বিমানবন্দৰ আৰু এতিয়া আমাৰ ফ্লাইটখনে লেণ্ড কৰিছে। চাওকচোন কলকাতাৰ বিমানবন্দৰটো কেনেকুৱা। ফাইনেলি এয়া হৈছে কলকাতা বিমানবন্দৰ আৰু এয়া লেণ্ড কৰাৰ কিছু মুহূৰ্ত আৰু আগত কৈছোঁৱে ৰাতি হোৱাৰ বাবে মই কলকাতা বিমানবন্দৰটো ভালদৰে দেখুৱাব পৰা নাই আৰু ইমানখিনি মৰম দিয়াৰ বাবে